গোটেই দিন বনাই থাকা এতিয়া ন তুমি স্কুলত যোৱা নে স্কুলৰ পৰা অহাৰ পিছত মই আছোঁ শিৱসাগৰ জিলাৰ ডিমৰুগুৰি গাঁৱত চাওক এইখন ঘৰৰ অৱস্থা চাই এনেকুৱা লাগিছে এইখন ঘৰত চৰকাৰৰ কোনো ধৰণৰ সুবিধা পোৱা নাই আৰু এইখন ঘৰত ক্লাছ 10ত পৰা এজনী ছোৱালী আছে তেখেতে নিজে কাপোৰ নিজে বনাই পিন্ধে আৰু এজন বাইদেউ আছে তেখেতেও নিজৰ কাপোৰ নিজে বনাই পিন্ধে আৰু এজন আইতা আছে তেখেতৰ বয়স 80 বছৰমান হৈছে তেতিয়া আগতে বনাইছে কাপোৰ এতিয়া বনাব নোৱাৰে এতিয়া বস্তুবোৰ চাই থাকক ৰফি এই এটা যে বনাইছে এই সূতাডাল এক্সট্ৰা কিনিছে ন বগা লাল এক্সট্ৰা আগতে এইবিলাক ফিট কৰি লৈছে আকৌ এইবিলাক যে মাজত দিছে নেকি এইবিলাক যে মাজত এটাৰ ভিতৰত দিছে নেকি এইটো এইটো কি দিয়াৰ সময়ত ফিট কৰোঁতে এটাৰ ভিতৰৰ পৰা টানি আনিছে ন বস্তুটো বহুত কষ্টৰ কাম এইটো কষ্ট হিচাপেতো গামোচাৰ দাম ইমান নাপায় দেখোন আমি এনেই মাৰ্কেটত মানে ধৰক অলপ কম দামত যিবিলাক যে এনেই যে ধৰক কিবা মিটিং চিটিং হ'ল তাতে যে দিওঁ ন তো আমাৰ সেইফালে ধৰক গুৱাহাটী সেইফালে 50 টকা 40 টকাত হোলচেল ৰেটত পায় যিমান আপোনালোকে যিমান কষ্ট কৰি আছে কষ্ট হিচাপতো দামেই নাই এইটো মিনিমাম 200-300 হ'লেহে দাম আছিল এটা না কিছুমান দাম আছে আপোনাৰ কিছুমান 500-1000 টকাও লয় মানে যে ফুল চুল উঠাই যে দেখাত অলপ ধুনীয়া সেইবিলাক 500-1000 টকা এনেকুৱা 700 এনেকুৱা লয় কিন্তু সৰু সুৰা চাইজ যে আমি যে এনেই যে আমি ই কৰোঁ মানুহক যে দিওঁ আৰু মিটিং চিটিঙত সেইবিলাক অলপ কম আৰু 50 টকা 60 টকা 40 টকা মানে হোলচেল ৰেট আৰু একেলগে 10টা এতিয়া যোনখন বৈ আছে নাই বৈ বাচিম লাহেকে আগত আছে আকৌ এইটো কেদিন লাগিব আপোনাৰ বনোৱাত লাগিব দুদিন সাধাৰণতে দোকানত মেচিনত বনোৱা গামোচাবোৰ 30-40 টকাত কিনি পাওঁ তো সেইবিলাক গামোচা আৰু হাতে বনোৱা গামোচা বহুত ডিফাৰেঞ্চ আপোনালোকে যদি হাতে বনোৱা গামোচা চাইছে বা কোনোবাই ইউজ কৰি আছে তো চাব বহুত এটা ডিফাৰেঞ্চ পাৰিলে আপোনালোকে হাতে বনোৱা গামোচাটো লৈ ল'ব অলপ দামটো বেছি হ'লেও কোনো অসুবিধা নাই যেন লাগে মোৰ হিচাপত কাৰণ মেচিনতকৈ হাতে বনোৱা গামোচা বহুত ভাল আৰু বহুত লাষ্টিং ভাল একদম মিলি যায় ন টানিলে এইটো এক্সট্ৰা দিছে ন এইটো যে মাজত এইটো কি কাম ফুল বাচিবলৈ পুলি ভাঙিছো আকৌ আপোনালোকে যদি পাৰে এতিয়াৰ পৰা হাতে বনোৱা গামোচাটো ল'ব এইটো বহুত ভাল গামোচা হয় হাতে বনোৱা আৰু এইটো যে আছে এইটো মানে সূতাবিলাক যে একেলগ কৰে সেইটোহে এইটো হয় এইটো দি সূতাবিলাক একেলগ কৰে এতিয়া নোৱাৰে কিমান বছৰ বনাইছে আপুনি এতিয়া বয়স হোৱাৰ কাৰণে বনাইছে ন আচৰিত এইটো মহাত্মা গান্ধী এইটো চাওক এইটো সূতাবিলাক একেলগ কৰে আৰু এই গামোচাবিলাক বনোৱাতে যে কিমান কষ্ট সেইটো আৰু ক'ব লগা একো নাই আৰু এইটো যে চাইছে এইটো মেখেলা চাদৰ বনাব ইমান ভাবে চাওক সূতাবিলাক যে একেলগ মিহি ফিট কৰিছে তাৰপিছত আকৌ এইটোৰ পৰা এই মেখেলা চাদৰবিলাক বনাব এই যে মেখেলা চাদৰটো চাইছে এইটোৱে বনাব এইটোৰ পৰা তো এইটো বনাইছে অলৰেডি আৰু গামোচাও বনাই আছে চাই থাকক আপোনালোকে কি বনাই আছে সিহঁতে কেইদিন লাগিছে তোমাৰ এখন বহুত কেইদিন লাগে ইমান ধুনীয়া হৈছে এইটোৱে দাম পাব আৰু ভাল দাম এইটো পাটৰ সূতা বোৱা এইটো এইটো তুমি বনাইছা কি নাম তোমাৰ কেনেকৈ বনাইছে এইটো কোৱাচোন আৰু এইটো বনাওঁতে কেইদিন লাগিছে এসপ্তাহ
কিমান টকাৰ সূতা গৈছে এইটো যে বনাইছে? সূতাটো ইমান নাযায় বেছি, সূতাটো বেছি নাযায় ন? মানে 200 মানৰ সূতা পইচা গৈছে, কিন্তু টাইমটো বেছি লাগিছে টাইম আপোনাৰ? বেছি লাগিছে। এইটোৱে আৰু এইটো যে মাৰ্কেটত বিকে কিমান দিব এতিয়া? কিমানত বিকিব? এনে বিক্ৰী নাই পোৱা। ঘৰৰ কামত ইউজ কৰি আছে? অঁ, এইটো কি 1500 না 1000 টকা কেনেকুৱা হ'ব আৰু এইটো? এনে 1000 মানত দিবগৈ। 1000 মান ন? অঁ, মানে যি হিচাপত কষ্টত বনাইছে সেই হিচাপত দাম পোৱা নাই আপোনালোকে? অঁ, কিমান দিনৰ পৰা বনাই আছা তুমি এইটো? নাই, কিমান দিনৰ পৰা শিকিছা তুমি কামটো? লকডাউনৰ পৰা বুলি কয়, লকডাউন ঘৰত থাকি থাকি এইটো কাম শিকিছা ন? বহুত ভাল কাম শিকিছা এইটো, মানে এটা মানে কি ক'ম আৰু। বনাইছে? বনাইছিলোঁ প্ৰায় মই 15 বছৰমানৰ পৰাই বনালোঁ। 15 বছৰ বয়সৰ পৰা এইবিলাক বস্তু বনাইছে আপুনি? বাপৰে বাপ। আৰু এতিয়া লাহে লাহে বুঢ়ী হৈ আহিলোঁ, আহিলোঁ। এতিয়া চকুৰ পাৱাৰটো কমি গ'ল, এতিয়া মানে একদম উস্তাদ হৈ গৈছে ন? এতিয়া শিষ্যবিলাকে বনাই আছে, চাই থাকে আৰু মুখখনে কৈ থাক, কোৱা মোক ভুলটো ধৰিব পাৰে আৰু। কেনেকুৱা লাগে এইটো বনাই আপোনাৰ? কিমান বয়স হৈছে আপোনাৰ বাইতা? কিমান বয়স হৈছে আপোনাৰ? 100 পাৰ হৈছে না? নাই হোৱা ন? আজি এতিয়া ঘৰত আহিছোঁ, ঘৰটোত চাওক আপোনালোকে, আমি যে গামোচা আৰু এই যে মেখেলা চাদৰবিলাক কেনেকৈ বনাই, এটা ভণ্টিয়ে বনাই আছে, চাই থাকক আপোনালোকে। ৰফি ৰাহুল আৰু ৰফি অফিচিয়েল আৰু ৰফি ব্লগ কেনেকৈ বনাই মই আপোনালোকক দেখাই আছোঁ। এইটো যে এতিয়া এই ভণ্টিজনে বনাই আছে, আপোনালোকে যদি ৰফি ব্লগ আৰু ৰফি অফিচিয়েল চাই কেনেকৈ গামোচা বনায়, এই যে গামোচাটো যে এই ভণ্টিজনে বনাইছে, এতিয়া আপোনালোকে চাব। এইটো কি বনাইছে ভণ্টি, তুমি কি বনাইছা? মেখেলা চাদৰ ন? কেইদিন লাগিব এইটো বনাওঁতে? আৰু এদিন লাগিব ন? এইটো পঢ়া শুনাৰ পিছত অলপ সোমাই থাকে, সময়ত তুমি এইটো বনাই থাকা ন? এইটোকে বিক্ৰী কৰি থাকা না নিজৰটো নিজে বনাই পিন্ধি আছা? ঘৰতে পিন্ধা ন? অঁ, তোমাৰ গাঁৱৰ নামটো? ডিমৰুগুৰি? অঁ, শিৱসাগৰ ডিষ্ট্ৰিক্ট ন? অঁ, কেনেকুৱা লাগে এইবিলাক বনাই তোমাৰ? বহুত ভালে লাগে ন? এইটো কলা কাপোৰ হ'ব ন? চব কিমান ধুনীয়াভাৱে বনাই আছে, ইমান মানে আচৰিত হৈ গৈছোঁ মই নিজেও যে ইমান ধুনীয়াকৈ যে নিজে বনাই। আজি মই প্ৰথম চাব পাৰিছোঁ এইটো। কোন ক্লাছত পঢ়া ভণ্টি? ক্লাছ 10ত? তুমি এই অকণমান বয়সত ইমান বস্তু বনাব পাৰা, গামোচা বনাব পাৰা, তুমি মোক দেখালা। আৰু কি কি বনাব পাৰা তুমি? গামোচা, মেখেলা চাদৰ আৰু এইবিলাক লুঙি আৰু ব্লাউজ সেইবিলাকে। মানে যিবিলাক দৰকাৰী বস্তু, তাঁতৰ বস্তুবিলাক চব জানা তুমি? অঁ, ঠিকে আছে দে। ইমান ধুনীয়া হৈছে, বাপৰে বাপ, বহুত ধুনীয়া হৈছে দে। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পোৱা নাই? ঘৰ চৰ একো নাপোৱা? এতিয়ালৈকে একো পোৱা নাই? এইবিলাক যি আছে তোমালোকে নিজেই বনাইছে? ঘৰ চৰ নিজেই বনাইছে, কোনো সাহায্য পোৱা নাই? এইবিলাক চৰকাৰৰ পৰা সূতা চূতা যে দিয়ে, বহুত কিবা কিবি দিয়ে, একো পোৱা নাই? একো পোৱা নাই ন? এই ব্লগটোত বনোৱা যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিব। ইহঁতে নিজে বনোৱা মেখেলা চাদৰ আৰু গামোচা ইহঁতে নিজৰ কাৰণেই বনাইছে। আৰু আপোনালোকে যদি পাৰে হাতে বনোৱা গামোচা আৰু মেখেলা চাদৰ কিনিব। চাই থাকক ৰফি ৰাহুল আৰু ৰফি অফিচিয়েল। তো আমাৰ ব্লগ চাই থাকিলে আমি নতুন নতুন ভিডিঅ' দিব।